কথা এটা আগতে কৈ লওঁ, এখন নন ষ্টিক আছিলে দেই, নতুনতে নন ষ্টিক আছিলে, কাৰণ মই এইবিলাক ইমান লাহে লাহে কাম কৰি থকা ভিতৰৰ মানুহ নহয়। গেছ বহাই দিলে নন ষ্টিক হৈ ফপচিক হৈ গ'লগৈ, কিবা ষ্টিক মুঠতে। এতিয়া সেইটোত ৰাইজে চকু নিদিব। আজি এতিয়া মাংস বনাম, কিয় ধুমুহা বৰষুণ দিলে নহয়, বতৰটো অকণমান ঠাণ্ডা হৈছে, বহুত দিন মানে মাংস খাব দিয়া নাই ল'ৰাক, গতিকে মাংস বনাম আৰু ৰুটি বনাম। এতিয়া মাংসটো মানে কি হৈছে, অকল জিৰা ধনিয়া জালুক অকণমান দিছোঁ, মিঠাতেল দিছোঁ, মিঠাতেল দিছোঁ আৰু বেলেগ একো নাই দিয়া, আৰু পিঁয়াজ দিছোঁ, গতিকে বনাম। আৰু এতিয়া মানে ইমান ষ্টেপ বাই ষ্টেপ মই দেখাই থাকিব নোৱাৰোঁ, তাৰমানে দিগদাৰ হয়, হাততে মোবাইলটো লৈ বনাওঁতো, গতিকে দিগদাৰ হয় কাৰণে মই নোৱাৰোঁ। সেইকাৰণে এতিয়া বনাই উঠিহে মই আকৌ দেখাব পাৰিম। ইয়াতে আলু অকণমান দিম বাৰু, বনাই উঠিহে মই দেখাম কেনেকুৱা হ'ল। এইটো হৈ গ'ল দেই মাংস। মাংসখিনি মানে মই কেনেকৈ বনাইছিলোঁ ইমান ডিটেইলছত দেখুওৱা নাই আৰু। এয়া আজি ৰুটি আৰু মাংস দেই, বেলেগ একো নাই।